हेलो एवरीवन मैं काकुए पुनर्बार आमार यूट्यूब चैनल रंग बिरंगर अन्य एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछो आरो आमार ए चेनेलटुत आपनालोकर माजत शेयर करि आइछो रेसिपि बिउटी टिप्स टेलरिंग लगते ब्लग्सर ओपरत। तो फ्रेंड्स आजिर ए टपिकटु बहुते इंटारेस्टेड लगते यूजफुल है। तो फ्रेंड्स आजिर ए भिडिओटु मैं এই কাৰণে ইউজফুল আৰু ইন্টাৰেষ্টেড বুলি কৈছো কাৰণ আমি ছোৱালীখিনি সদায় এটা নতুন প্লাস ধুনিয়া লুক পাব বিচাৰিছো। তো কি হয় কিছুমান সময়ত এটা বস্তু খুব চলে আৰু আন কিছুমান সময়ত সেই বস্তুটো আউটডেটেড হয়। যেনে ধৰক পূজাৰ কাপোৰৰে কথা কৈছো যিবোৰ শাৰী মেখেলা চাদৰ বা চুৰিদাৰে ওলাই আৰু নেক্সট পূজাত আৰু বেলেগ এটা ডিজাইন ওলাই। तो किसुमान बहुत टका खरच करी कापोर एजोर किनार पाছত पेलाई थबो नोवारी बाट पिन्धिबলৈও किबा आउपुरनि जेन लागे। तो तारे किसुमान टपिक बा इदिया मैं आपनालोकर माजत शेयर करिम बुली आजिर এই ভিডিওটো লৈ आइছো। तो फ्रेंड्स ভিডিওটো সম্পূৰ্ণকৈ চাব নিশ্চয় ভাল পাব আৰু যদিহে ভাল পায় আগতে কোৱাৰ দৰে আজিও কৈছো প্লিজ লাইক কমেন্ট शेयर কৰিব লগতে যদি চেনেলটো আজিলৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো বজাই দিব আৰু ভৱিষ্যতে এনেকুৱা ভিডিওবোৰ নটিফিকেশনবোৰ আপুনি পাই থাকিব। तो फ्रेंड्स या आपनालोके स्क्रीनत देखा पा स्वालीजनी मोर सिस्टार है लगते ए कापोर केजो चादर मेखेला केजो बनवा चादर मेखेला है और ए केजोर मैं मिटार कापोर किनि आनि घरते बनाइছো और एनेकुआ जदि मिटार कापोर बनवा चादर मेखेला बा हारी कुर्ती एनेकुआ आपनालोके चाब बिचारे तो कमेन्टत जनाब। तेनेहले आहकसोन आरु बेसी कथा नकय आजिर ए मेन भिडिओটো स्टार्ट करूँ। और फार्स्ट এইখন দেখুৱাইছো এইখন মোৰ অৰেঞ্জ কালাৰৰ মেখেলা হয় আৰু ব্লাউজটো ঠিক এই কাপোৰৰে বনাইছো চাদৰখন মই নেটৰ বনাইছো ব্লু কালাৰৰ আৰু এইখন গুটি গ্লাছ খোৱা আছে আৰু এই কাপোৰযোৰ পূজা নহলে বিয়াত ৰাতি পিন্ধিবলৈ খুব ভাল হয় আৰু খুব ধুনিয়া দেখি আৰু এইখন মেখেলা আৰু মই এইখন চাদৰ বনাইছো নেটৰ হয় আৰু এই সাইডত পুটি খুৱাইছো এইকেইটা অৰেঞ্জ কালাৰৰ সৰু সৰু পুটি যেহেতু চাদৰ মেখেলাখন খুব হেভি হয় সেইকাৰণে মই চাদৰৰ পুটিটো সৰুকৈ লগাইছো। মেখেলা চাদৰ গুটিখিনি বেছি হেভি হলে তেতিয়াও ভাল নালাগে যেহেতু মেখেলা আৰু ব্লাউজটো বেছি হেভি হয় সো মই চাদৰৰ পুটিটো খুব সিম্পল অৰ্থাৎ সৰু পুটি এটা লগাইছো আৰু চাদৰখন মোৰ নেটৰ হয় পিন্ধিবলৈ আৰু বহুত ভাল লাগে। या देखिसे नेटर चादर और मैं पिंधि पेले एटा लुक आपनालोकर माजत शेयर करि आছো। ब्लाउज तो सिलाइছো पिछफाले राउंड दिसो और एटा चकुदाम दिसो या राउंड दिसो और এই ডিজাইনটো খুব চলিছে और मैं আগফালে খোলা দিয়া নাই সাইডত খোলা দিছো সাইডত খোলা দিছো এক সাইডে খোলা দি नेक्स्ट मैं गलटो उठा दिसो और या पिंधि देखुवाइছো।
নেক্সট আহিছোঁ আন এটা যোৰালৈ। এইখন মোৰ নেটৰ চাদৰ হয় আৰু ইয়াৰ ছাইডত মই পুতি লগাইছোঁ। এয়া পুতি দেখিবলৈ পাইছে, ইয়াত ৩-৪টামান কালাৰ আছে আৰু বেলেগ মেখেলা ব্লাউজৰ লগতো কণ্ট্ৰাষ্ট কৰি পিন্ধিব পাৰি। তো এয়া দেখিছে আৰু মই পিন্ধি কিনে এটা মই লুক শ্বেয়াৰ কৰি আছোঁ। আৰু ব্লাউজো আছে, মেখেলাও আছে, আপোনালোকে চাই যাব। তো ফ্ৰেণ্ডছ, নেক্সট আহিছোঁ আন এটা যোৰালৈ আৰু এইযোৰ মোৰ হোৱাইট কালাৰৰ চাদৰ মেখেলা হয়। আৰু এয়া দেখিবলৈ পাইছে, এইখন মেখেলা আৰু চাদৰখনো গোটেইখিনি একে, চাদৰ মেখেলা ব্লাউজ। এই কাপোৰযোৰ মোৰ মন্দিৰ নাইবা ঘৰতে পূজা বা কিবা পাতিলে পিন্ধিবলৈ ভাল লাগে, যিহেতু হোৱাইট কালাৰৰ আৰু গোটেইখিনি মোৰ হোৱাইট কালাৰ চাদৰ মেখেলা ব্লাউজ একে। আৰু এইটো ব্লাউজ আৰু মই বেক চাইডৰ ফালে দেখুৱাইছোঁ। এয়া এটা সৰু পুতি লগাইছোঁ আৰু ব্লাউজৰ ডিজাইন। এয়া হাতখন মই দীঘল দিছোঁ, বাকী যিহেতু চব ব্লাউজে মোৰ 3/4 স্লিভ শ্বৰ্ট হয় আৰু এইখন মই হাত দীঘল ৰাখিছোঁ আৰু ফ্ৰণ্ট চাইড চিম্পুল দিছোঁ। তো এইটো মোৰ ভিডিঅ' কৰা নহ'ল, চ' মই 2 কপিমান ফটো আছে সেয়া দি দিছোঁ। তো ফ্ৰেণ্ডছ, আমি যদি এনেকুৱা কিছুমান চাদৰ মেখেলাই হওক, শাৰী হওক বা এক্সট্ৰা ব্লাউজ, চুৰিদাৰ যিকোনো বস্তুৱে আমি যদি এনেকুৱাকৈ আনকমনকৈ বনাই থওঁ, তেতিয়া যেতিয়াই কি নিপিন্ধো কিয় কেতিয়াও পুৰণি বা আগতে ওলোৱা ডিজাইন বুলি কোনেও ক'ব নোৱাৰে। চ' আমি যদি সদায় আনকমন হৈ থাকিব বিচাৰোঁ, এনেকুৱা এটা ষ্টাইল কৰিলে ভাল। চাইছোঁ আন এটা যোৰালৈ আৰু ইয়াত দেখুৱাইছোঁ আপোনালোকক এইখন মেখেলা আৰু ইয়াত মেখেলা আৰু ব্লাউজ বেলেগ হয় আৰু চাদৰখন বেলেগ হয়। আৰু মেখেলাৰ কাপোৰ মই ইয়াত লগাই দিছোঁ পটি কৰি ছাইডত, ইয়াত দেখিছে। আৰু মই এনেকৈ চাদৰৰ চাৰিওটা কোণাত লগাই দিছোঁ আৰু এয়া সৰু পটি 2টা দিছোঁ, যিহেতু এটা চাইনি চিল্ক আছে চাদৰখন, খুব ভাল লাগে আৰু এইটো ৰাতি পিন্ধিলে খুব ধুনীয়া দেখে। আৰু চাদৰখন এয়া চাওক, গোটেই চিম্পুল। চ' মই ছাইডকেইটাত এনেকৈ পুতি লগাইছোঁ, যিহেতু গোটেইখিনি উকা হয় আৰু কম খৰচৰ কাৰণে, খৰচ কমাবৰ কাৰণে মই এয়া পুতি লগাইছোঁ ছাইডত। পুতিকেইটা দেখিছে, এয়া কাপোৰৰে মই কাটি সৰু সৰুকৈ এনেকৈ পুতি লগাইছোঁ আৰু এয়া ছাইডত চাৰিও ছাইডত মই এনেকৈ পুতি দিছোঁ 2টা, এয়া দেখিছে। আৰু এইযোৰ কাপোৰ পিন্ধিলেও বহুত ভাল লাগে। এয়া এটা লুক দেখুৱাইছোঁ। But you long gone, it don't matter. Ride or die, that's been the deal. The light of your back, God is the
নাজানো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তো যদি সঁচাকৈ ভাল পাইছে বা এনেকুৱা ধৰণৰ বনোৱা কাপোৰৰ ভিডিঅ' চাবলৈ বিচাৰে চ' কমেণ্টত জনাব তলত মই নিশ্চয় লৈ আহিম আৰু ইয়াৰ পিছত আৰু মোৰ বনোৱা কাপোৰ আছে আৰু দেখুৱাবলৈ আপোনালোকে যদি চাব বিচাৰে তো কমেণ্টত জনাব হাই বন্ধু বান্ধৱীসকল মই গীতাৱলী কুমাৰী হাত আপোনালোকে নিশ্চয় মাহীৰ ভিডিঅ'বিলাক চাই আছে আৰু আগলৈও মাহীৰ ভিডিঅ'বিলাক চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই শুনে কৰি দিব আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিব ধন্যবাদ